প্রতিদ্বন্দ্বন্ত মনত পৰিলে মোৰ ৰুক্মিণীৰ সয়ম্বৰত পোৱা দাৰু নৱমানৰ কথা। নমস্কাৰ, মই অনুৰাগ গগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছো মিলিজুলি পৰিয়াল। আমি আপোনালোকক কথা দিছিলোঁ যে আমি এক নতুন অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম, হঠাৎ। আমি এই হঠাৎ অনুষ্ঠানটি আজি আৰম্ভ কৰিব বিচাৰিছোঁ। মোৰ লগত আছে এজন বিশেষ ব্যক্তি। আমি এই অনুষ্ঠানটো আৰম্ভ কৰোঁ, আহক। এয়া তোমাক স্বাগতম জনাইছোঁ আমাৰ মিলিজুলি মজিয়ালৈ। প্ৰথমতে আমি তোমাৰ পৰিচয়টো জানিব বিচাৰিম। হয়, মোৰ নাম শ্ৰী প্ৰান্তিক দাস। পোনপ্ৰথমে মিলিজুলি সমূহ পৰিয়াললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মই এজন অতিকে সাধাৰণ যুৱক। এই সাধাৰণ যুৱকক আপোনালোকে এখন মজিয়া দিয়াৰ বাবে বহুত বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। হয় প্ৰান্তিক, তোমাকো ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক জনাইছিলোঁ যে এক বিশেষ যুৱকৰ সৈতে আমি উপস্থিত আছোঁ এতিয়া। সেই যুৱকজনে বিভিন্ন গুণৰ অধিকাৰী, যিজন যুৱকে আপোনালোকৰ মাজত আমাক শুনাব এতিয়া বৰগীত। আৰু প্ৰথমতে আমি বৰগীতেৰ অনুষ্ঠান আৰম্ভ কৰোঁ। আমি গুৰুজনাৰ প্ৰথমটি বৰগীত মন মেৰি ৰামচৰণেহে লাগু গীতটি গাবলৈ সামান্য প্ৰয়াস কৰিম। কোনোবাখিনিত ভুল হলে আপোনালোকে শুধৰাই দিব। মন মেৰি ৰাম চৰণ হে লাগু ৰে তোমাক পুনৰবাৰ ধন্যবাদ জনাইছো। তুমি আমাক ইমান ধুনীয়া এটা গীত আমাক শুনালা। আশা কৰো তুমি ভৱিষ্যত দিনত আগুৱাই যোৱা। এতিয়া আমি তোমাৰ পৰা কি শুনিব পাৰিম বাৰু? মই বিহুগীত গাওঁ, বাকী গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাটো শুদ্ৰমান অভিনয় কৰোঁ, তেনেকৈয়ে আৰু। হয়, এতিয়া আমি তোমাৰ পৰা এটা বিহুগীত শুনিব বিচাৰিছো। বিহুগীত মানে এটি যোজনা। হে আমৰে চামৰে ঐ খোলাতি সাজিলো, ঐ মৰা গৰু চালেৰে চালো, ঐ মৰা গৰু চালেৰে চালো। কণ্ঠ প্ৰান্তিক, ভাল লাগিল শুনি। আশা কৰো দৰ্শকেও ভাল পাব। এতিয়া আমি তোমাৰ পৰা এটা ভাওনাৰ বচন শুনো। হয়, মোৰ অতিকে প্ৰিয় প্ৰিয় চৰিত্ৰটি হৈছে বিপ্ৰদ আমোৰৰ শালব চৰিত্ৰটি। ভাল পাওঁ বহুত। তাৰে অলপমান বচন আপোনালোকৰ আগত প্ৰকাশ বচন মাতিব বিচাৰিছো। প্ৰতিদ্বন্দ্বন্ত মনত পৰিলে মোৰ ৰুক্মিণীৰ সয়ম্বৰত পোৱা দাৰু নৱমানৰ কথা। শৰীৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ, জলে প্ৰতিশোধৰ ৰণল দপ কৰি, আৰু তাৰে লেলিহানি শিখাই চৰখাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড। অপমান, বহুত অপমান পালো সিদিনা। আপোনালোকে আশা কৰিছো সকলোৱে নিশ্চয় আমাৰ অনুষ্ঠানটি চাই ভাল পাইছে। আমি আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে মই অনুৰাগ গগৈ বিদায় লৈছো আমাৰ অনুষ্ঠান হঠাৎৰ পৰা।